বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে অসুবিধা পোৱা বিষয়সমূহৰ ভিতৰত সমাজ বিজ্ঞানো অন্যতম। বহুতো ছাত্ৰ ছাত্ৰীয়ে কয় যে বিজ্ঞান অংকও ইমান জটিল নালাগে যিমান সমাজ বিজ্ঞান জটিল লাগে। এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰীৰ লগত কথা বতৰাৰ সুযোগ পাওঁ। কোনকেইটা কাৰণত আমাৰ ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞান জটিল পায়? প্ৰথমে কয় যে সমাজ বিজ্ঞান বৰ দীঘল আৰু বৰিং, দিন তাৰিখ বাৰ মনত নাথাকে, মেপসমূহো মনত নাথাকে, একেখন কিতাপতে ৪-৫টা ভাগ ইত্যাদি ইত্যাদি। সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ নৱম শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠসমূহৰ বিস্তৃত ব্যাখ্যাৰে সৈতে কিছুমান সৰু সৰু ভিডিঅ' লৈ আনিম বুলি ভাবিছোঁ। আমাৰ ৰাজ্যিক বৰ্ডৰ অধীনৰ চিলেবাছ অনুযায়ী পাঠসমূহ আগুৱাই লৈ যাম। লগতে কেনেকৈ সহজে মনত ৰাখিব পাৰি তাৰো কিছু টিপছ লৈ আহিম। ছাত্ৰ ছাত্ৰীৰ সহায়ক হ'লে আমিও সুখী হ'ম। সকলোৰে সহযোগিতা কামনা কৰিলোঁ আৰু কমেণ্ট বক্সত মন্তব্য আশা কৰিলোঁ।